হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক ভালেই আছে। আমাৰো ভাল। আপোনালোকৰ ফালে গৰম কেনেকুৱা দিছে বাৰু? আমাৰ ফালে যে একদম গৰমে ফালি পেলাইছে। সেয়ে আজি আমি ভাবিলোঁ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দেহ মন সকলোবোৰ পেট সকলোবোৰ শীতল পৰিবৰ কাৰণে আমি খাবলৈ লৈছোঁ পঁইতা ভাত। ৰাতিয়ে থৈ দিয়া ভাতকেইটা পানী দি পেলাই ৰাতিপুৱাহে পানী দিছোঁ। পানী দি পেলাই নিমখ জলকীয়া এয়া বৰ ভেদাইলতাৰ বৰ কুন্দুলিৰ ভাজি জলফাই আৰু আমৰ মিক্স আচাৰ ঘৰৰ টেঙা নেমু মাছৰ ভাজি কিন্তু পঁইতা ভাতৰ লগত খাবলৈ গৰৈ মাছ লাগে গৰৈ মাছৰ পোৰা লাগে গৰৈ মাছ নাই আমাৰ মাছৰ ভাজি ফ্ৰাই আৰু মাছ আলুৰ ফ্ৰাই তেনেদৰে আমি আজি পঁইতা ভাতকেইটা খাবলৈ ল'লোঁ বৰ্তমান সময়ত হোটেলত একদম ট্ৰেণ্ডত চলি আছে পঁইতা ভাত কিন্তু আমি গাঁৱলীয়া মানুহ আমি ঘৰতেই খাবলৈ ল'লোঁ পঁইতা ভাত আৰু এয়া আমাৰ গৃহস্থই খাবলৈ আৰম্ভ কৰিয়ে দিছে পঁইতা ভাত সেই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁচোন ভিডিঅ'টো আপোনালোকে খায়নে বাৰু পঁইতা ভাত আৰু বা আপোনালোকে কেনেদৰেনো পঁইতা ভাতকেইটা খায় কি কিনো লগত লৈ পেলাই খায় আমাক জনাবচোন মেছেজ কৰি বা কমেণ্ট কৰি আমি কেনেদৰে খাইছোঁ আপোনালোকক দেখুৱাইছোৱে আমি কেতিয়াবা পঁইতা ভাত বুট আলু দি আলুৰ পিটিকা বুট তিয়াই থোৱা বুট খাৰলি এইবোৰ দিও খাওঁ কিন্তু আজি বৰ্তমান সেইবোৰ নাই কাৰণে আমি সাধাৰণভাৱে এনেদৰেই খাইছোঁ মুঠতে যেনেকেই নহওক পঁইতা ভাতকেইটা খাবলৈ পালে আৰু বেলেগ একো নালাগে পঁইতা ভাতকেইটা খাই বিৰাট ভাল লাগে বিৰাট টেষ্টি আৰু বিৰাট হেল্ডিও হয় পঁইতা ভাত